বন্ধু বান্ধৱীসকল আপোনালোকক স্বাগতম জনাইছোঁ সোণমণিবাৰ নামৰ চেনেলটোৰে। আজি আপোনালোকক জনাম যে আপোনালোকৰ যদি ফটো যদি ডিলিট হৈছে, গুৰুত্বপূৰ্ণ যদি ফটো ডিলিট হৈছে, আপোনালোকে কেনেকৈ আনিব পাৰিব। ডিলিট হোৱা ফটো হয় বন্ধু বান্ধৱীসকল, ডিলিট হোৱা ফটো আপোনালোকে লৈ আহিব পাৰিব অতি কম সময়ৰ ভিতৰতে। তাৰ আগতে জনাওঁ যে যদি ভিডিঅ'টো এতিয়ালৈকে যদি লাইক কৰা নাই, লাইক কৰক আৰু মোৰ যদি চেনেলটো যদি নতুনকৈ আহিছে ছাবস্ক্ৰাইব কৰক। থেংক ইউ। তেন্তে ভিডিঅ'টো আৰম্ভ কৰোঁ আহক। আপোনালোকে প্ৰথমে প্লে ষ্ট'ৰত গৈ এটা এপ ডাউনলোড কৰিব লাগিব। ভিডিঅ'টি দেখাৰ দৰে কৰিব, প্লে ষ্ট'ৰত যাব। প্লে ষ্ট'ৰত গৈ আপোনালোকে চাৰ্চ কৰিব ডিজিটাৰ বুলি, ডিজিটাৰ ফটো ৰিকভাৰী এপ, যিটো হয় আপোনালোকৰ দেখিব। ইয়াত মই এপটো সময় কম যোৱাৰ কাৰণে আপোনালোকে এপটো ইনষ্টল কৰি থৈছোঁ। ইনষ্টল কৰি মই এতিয়া খালি অ'পেন কৰি আপোনালোকক দেখুৱাম। ইয়াত আপোনালোকে গোটেই ফটোখিনি একেবাৰে ডিলিটো কৰি দিব পাৰে, কোনো যাতে ছফ্টৱেৰ কাম নকৰাকৈ ইয়াত ডিলিট কৰি দিব পাৰে। এইটো ৱাইপ ফ্ৰী স্পেচত গৈ ডিলিট কৰি দিব পাৰে। আৰু সেইটো কৰিব মই যিটো মেইন পইণ্ট আছিলে, মই ফটোত দেখুৱাব কেনেকৈ পাৰিম মই সেইটো দেখুৱাইছোঁ আপোনালোকক। ইয়াত যিটো আছে ষ্টাৰ্ট বেছিক ফটো স্কেন, ইয়াত আপোনালোকে ক্লিক কৰিব। ইয়াত ক্লিক কৰাৰ লগে লগে আপোনালোকৰ ফটোখিনি ইয়াত দেখিছে ৰিকভাৰী হৈ গৈছে। মোৰ এখনকৈ ফটো আহিবলৈ লৈছে। আপোনালোকে ইয়াত ৰিকভাৰী যিটো অপশ্যন আছে, এই ৰিকভাৰীত গৈ পেলাই আপোনালোকে ক্লিক কৰি পেলাই ইয়াৰ ফটোখিনি আপোনালোকৰ গেলাৰীত চেক কৰিব পাৰে। ইয়াত বহুত ডিলিট হোৱা ফটো আপোনালোকে আনিব পাৰিব। কম সময়ৰ ভিতৰতে কোনো ছফ্টৱেৰ নোহোৱাকৈ আপোনালোকে ডিলিট হোৱা ফটোখিনি লৈ আহিব পাৰিব। এইবিলাক ফটোবিলাক আহি গৈছে। মই আপোনালোকক চিকিউৰিটিৰ দিনৰ ফটোকপা দেখুৱাব নোৱাৰোঁ, কিন্তু আপোনালোকে ফটোকপি দেখিব পাৰিছে। এনেকৈ আপোনালোকে ডিলিট হোৱা ফটোখিনি, গুৰুত্বপূৰ্ণ ফটোখিনি লৈ আহিব পাৰিব। আশা কৰোঁ ভিডিঅ'টো চাই ভাল পালে, যদি ভাল পালে লাইক কৰিব, কমেণ্ট কৰিব আৰু শ্বেয়াৰ কৰিবলৈ নাপাহৰিব। থেংক ইউ।